নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী R1ত থকা 1 নম্বৰ প্ৰশ্নটো আজি আমি আলোচনা কৰিম। আহাচোন আমি প্ৰশ্নটো প্ৰথমে চাই লওঁ। প্ৰশ্নটোত আমাক দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। ইয়াত যিবোৰ অনুপাত দিয়া আছে এই অনুপাতবোৰ কোনকেইটা সমানুপাত হয় আমাক সুধিছে। ইয়াতে চোৱা, সমানুপাত বুলি কোৱাৰ লগে লগে এইটো কথা বুজিব লাগিব যে যি দুটা অনুপাত দিয়া আছে প্ৰশ্নটোত চোৱা দুটাকে অনুপাত দিয়া আছে, গতিকে এই অনুপাত দুটা সমান হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে। প্ৰথমে আমি কি কৰিব লাগিব, অনুপাতকেইটা আমি লঘিষ্ঠ আকাৰলৈ বা কটাকটি কৰি আমি সৰু কৰি ল'ব লাগিব। আৰু যদি দুইটা অনুপাত ধৰা কটাকটি কৰাৰ পাছত ধৰা দুইটাতে যদি আমি এনেকৈ পালোঁ ধৰা 2:3 আৰু আনটো অনুপাতো যদি আমি 2:3 পাওঁ, তেতিয়াহ'লে অনুপাত দুটা কি হ'ব, সমানুপাত হ'ব। ধৰা যদি আমি এনেকৈ পালোঁ, এটা পালোঁ আমি 2:3 আৰু এটা পালোঁ ধৰা 2:5, তেতিয়া অনুপাতকেইটা কিন্তু সমানুপাত নহ'ব। সমানুপাতে কি বুজাইছে, অনুপাত দুটা সমান হয় নে নহয় আমি তাক পৰীক্ষা কৰিব লাগিব। আমি গতিকে অনুপাতকেইটা সমান হয় নে নহয় পৰীক্ষা কৰোঁ। অনুপাতবোৰ সমান হয় নে নহয় জানিবলৈ আমি অনুপাতবোৰত যিকেইটা সংখ্যা আছে সেই সংখ্যাবোৰ আমি কি কৰিব লাগিব, কটাকটি কৰিব লাগিব। প্ৰথম অনুপাত দুটা চাওঁ আমি। প্ৰথম অনুপাত দুটা দিয়া আছে 12:21। প্ৰথমে আমি কি কৰিম, এই অনুপাতটো প্ৰথম ভগ্নাংকত লিখি ল'ম। ওপৰত আহিব 12, প্ৰথমত থকা সংখ্যাটো ওপৰত লিখিবা আৰু পাছত থকা সংখ্যাটো কি কৰিবা, তলত লিখিবা। এতিয়া আমি দুইটা সংখ্যাকে কটাকটি কৰিব লাগে। কটাকটি কৰিবৰ কাৰণে তোমালোকে এটা কাম কৰিবা, সংখ্যাকেইটা পূৰণফললৈ লৈ যাবা। 12 বুলি ক'লে হ'ব 3 × 4 = 12, 3 পূৰণ 4, আৰু 21 বুলি ক'লে হ'ব 21 মানে কিমান হ'ব, 3 × 7 = 21 হ'ব। এতিয়া কি হ'ল চোৱা, দুইটা সংখ্যাতে 3 আৰু 3 আছে, গতিকে 3 কেইটা আমি কাটি দিব পাৰোঁ। 3বোৰ কাটি দিয়াৰ লগে লগে আমি ভগ্নাংশটো পালোঁ 7/4, আৰু অনুপাতত যদি লিখোঁ তেতিয়াহ'লে হ'ব 4:7। গতিকে প্ৰথম যিটো অনুপাত আছে সেই অনুপাতটো আমি লঘিষ্ঠ আকাৰলৈ বা যেতিয়া কটাকটি কৰিলোঁ তেতিয়া আমি পালোঁগৈ 4:7। ঠিক একেধৰণে আমি ইয়াৰ পিছৰ ভগ্নাংশটো কৰিব লাগিব, যিটো হৈছে 32:56। আমি ভগ্নাংশত লিখি লওঁ। ওপৰত আহিব 32, তলত আহিব 56। এতিয়া আমি ভগ্নাংশকেইটাৰ যিকেইটা সংখ্যা আছে সংখ্যাবোৰ আমি পূৰণফলত দেখাওঁ। 32টো হ'ব 8×4 = 32, আৰু 56টো 56টো হ'ব 8×7 = 56। এতিয়া দুয়োটা ভগ্নাংশতে আমি 8 সংখ্যাটো পালোঁ, গতিকে 8 আৰু 8টো কাটি দিলোঁ। 8 আৰু 8 কাটি দিলে আমাৰ ভগ্নাংশটো হ'ব 7/4, বা অনুপাতত লিখিলে হ'ব 4:7। তেতিয়াহ'লে আমি কি দেখিলোঁ যে দুয়োটা ভগ্নাংশ যেতিয়া আমি দুইটা অনুপাতকে যেতিয়া আমি কটাকটি কৰিলোঁ বা লঘিষ্ঠ আকাৰলৈ নিলোঁ, দুইটাই আমি একে পালোঁ। দুইটাই পালোঁ আমি 4:7 আৰু 4:7। গতিকে অনুপাত দুটা কি হ'ব, সমানুপাতত থাকিব বা সমানুপাত হ'ব। গতিকে আমি উত্তৰত লিখিম যে সমানুপাত হ'ব। অনুপাত দুটা কি হ'ব তেতিয়াহ'লে, সমানুপাত হ'ব। এবাৰ আমি চাম ইয়াৰ পিছৰ অনুপাত দুটা। এই অনুপাত দুটা আমি একেধৰণে কৰিব লাগিব। প্ৰথমে আমি অনুপাত দুটা লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ। 18:30 ভগ্নাংশত লিখি লওঁ, তেতিয়াহ'লে হ'ব 18/30। আমি পূৰণফলত ভাঙোঁ, 18টো ভাঙোঁ, 6×3 = 18, আৰু 30টো হ'ব 6×5 = 30। কটাকটি কৰোঁ, দুইটাতে থকা সংখ্যাটো হৈছে 6, ওপৰত থকা 6 তলত থকা 6 কাটি দিলোঁ, তেতিয়াহ'লে আমি অনুপাতটো পাম 3/5, আৰু অনুপাতটো হ'ব 3:5। ঠিক একেধৰণে ইয়াৰ পিছৰ ভগ্নাংশটো আমি চাওঁ। 14:21। আমি এই দুটা অনুপাতক প্ৰথমে আমি ভগ্নাংশত লিখি লওঁ। 14/21 আৰু পূৰণফলত প্ৰকাশ কৰোঁ। 14টো হ'ব 7×2 = 14, আৰু 21টো হ'ব 7×3 = 21। দুইটা সংখ্যাতে 7 সংখ্যাটো আছে, গতিকে 7 আৰু 7 আমি কাটি দিব পাৰোঁ। 7 আৰু 7 কাটি দিলে হ'ব 2/3। এতিয়া এইটো অনুপাত পালোঁ আমি 2:3। গতিকে চোৱা, অনুপাত দুটা যদি তোমালোকে মন কৰা, এটা আছে 3:5 আৰু আনটো হ'ল 2:3। অনুপাত দুটা সমান হ'লনে? অনুপাত দুটা সমান হোৱা নাই, গতিকে আমি কি লিখিম, সমানুপাত নহ'ব। গতিকে সম্পূৰ্ণ শাৰীটো লিখিবা তোমালোকে, মই মাত্ৰ নহ'ব বুলি লিখিছোঁ। কি নহ'ব, অনুপাত দুটা সমানুপাত নহ'ব। এবাৰ চাওঁ চি নম্বৰ প্ৰশ্নটো। ইয়াতে অনুপাত কেইটা দিয়া আছে 22:33। আমি একেধৰণে কৰোঁ। প্ৰথমে অনুপাত দুটা আমি ভগ্নাংশলৈ নি লঘিষ্ঠ আকাৰলৈ নিম। 22/33। দুইটা সংখ্যাকে আমি 11 ঘৰ নেওতাত পাওঁ আমি, গতিকে লিখিম 11×2 = 22 আৰু 11×3 = 33।
দুইটা ভগ্নাংক হৰৰ লগত আমি কি পালোঁ 11 পালোঁ 11 কেইটা কাটি দিওঁ 11 কেইটা কাটি দিলে হ'ব 2/3 এবাৰ আমি ইয়াৰ পিছৰ ভগ্নাংক অনুপাতটো চাওঁ দিয়া আছে 33:24 আমি দুইটা অনুপাতকে আমি ভাঙি লওঁ 33/24 পূৰণীয়তাত ভাঙো আমি 33 টো পাওঁ 3 11 33 3 পূৰণ 11 আৰু 24 টো পাওঁ 3 8 গুণ 24 দুইটা সংখ্যাতে 3 আছে গতিকে 3 আৰু 3 টো আমি কাটি দিম 3 3 কাটিলে ওপৰত থাকিব 11 তলত থাকিব 8 অনুপাতটো হ'ব 11:8 আৰু প্ৰথমটো পালোঁ আমি 2:3 এতিয়া দুইটা যদি আমি অনুপাত তুলনা কৰোঁ তেতিয়া দেখিলোঁ যে দুইটা অনুপাত সমান নহয় গতিকে অনুপাতকেইটা কি হ'ব সমানুপাত নহ'ব গতিকে আমি লিখিম যে অনুপাতকেইটা কি নহ'ব সমানুপাত নহ'ব এবাৰ আমি চাম একেবাৰে শেষৰ প্ৰশ্নটো আজি আলোচনা কৰিব লগা শেষৰ প্ৰশ্নটো ডি নম্বৰটোত দিয়া আছে 24:28 24:28 আমি ভগ্নাংশত লিখি লওঁ 24/28 এতিয়া আমি এতিয়া উৎপাদকত ভাঙি লওঁ 24 টো পাম আমি 4 6 গুণ 24 4 পূৰণ 6 লিখিলোঁ 28 টো হ'ব 4 7 গুণ 28 দুইটা সংখ্যাতে আমি উৎপাদকত 4 টো পালোঁ 4 কেইটা কাটি দিম 4 কাটিলে ভগ্নাংশটো হ'ব 6/7 আৰু অনুপাতটো হ'ব 6:7 ইয়াৰ পিছৰ ভগ্নাংশটো অনুপাতটো দিয়া আছে 20:25 আৰু ভগ্নাংশত লিখি লওঁ ওপৰত আহিব 20 তলত আহিব 25 আৰু আমি এতিয়া দুইটা সংখ্যাকে আমি কি কৰিব লাগিব উৎপাদকত ভাঙিব লাগিব এটা হ'ব 4 5 গুণ 20 আৰু আনটো হ'ব 5 5 গুণ 25 দুইটা সংখ্যাতে অহা উৎপাদকটো হৈছে 5 গতিকে 5 কেইটা আমি কাটি দিলোঁ তেতিয়াহ'লে ওপৰত থাকিলে 4 তলত থাকিলে 5 অনুপাতটো হ'ব 4:5 এতিয়া আমি দেখিলোঁ যে দুইটা অনুপাত সমান নহয় আৰু দুইটা অনুপাত যদি সমান নহয় তেতিয়াহ'লে কি হ'ব সমানুপাত নহ'ব আমি লিখিম যে সমানুপাত নহ'ব তোমালোকে সম্পূৰ্ণ বাক্যত উত্তৰবোৰ লিখিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ